নমস্কাৰ প্ৰিয় বন্ধুসকল, আহক আজি দিনটোৰ পুৱাৰ ভাগৰ প্ৰধান বাতৰিসমূহ জানি লওঁ। দেশত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে মানৱ সম্পদ উন্নয়ন বিকাশ মন্ত্ৰালয়ে CBSEক নিৰ্দেশ দিছে যে বৰ্ডে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক পৰীক্ষা নপতাকৈ উত্তীৰ্ণ কৰে। মন্ত্ৰালয়ে লগতে কৈছে যে নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলকো পৰৱৰ্তী শ্ৰেণীলৈ প্ৰজেক্ট পিৰিয়ডিক টেষ্ট আৰু টাৰ্ম এক্সামিনেশ্যনৰ আধাৰত প্ৰমোশ্যন দিয়া হ'ব। চৰকাৰৰ এই নিৰ্দেশ ইতিমধ্যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে শিক্ষা সচিব অমিত খাৰে সহ অন্যান্য বিষয়াসকলৰ সৈতে বৈঠকৰ অন্তত গ্ৰহণ কৰে। তেওঁ টুইটযোগে কৈছে যে COVID-19ৰ পৰিপ্ৰেক্ষিতত মই CBSEক পৰামৰ্শ দিছোঁ যে তেওঁলোকে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰমোট কৰি দিয়ক। কেইবাখনো ৰাজ্যৰ বৰ্ডে ইতিমধ্যে এই ধৰণৰ ঘোষণা কৰিছে, কিন্তু CBSEৰ বৰ্ডৰ শিক্ষাৰ্থীসকলৰ কাৰণে এই ধৰণৰ ঘোষণা কৰা হোৱা নাছিল। মোৰ মাৰ অৱস্থা এতিয়া সংকটজনক। মই আশা কৰিম মোৰ পৰিয়ালে ভালে থাকক। শিৱসাগৰ কাৰাগাৰৰ পৰা ওলোৱাৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। দেশত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতিদিনে। উচ্চতম ন্যায়ালয়ৰ 33 জন ন্যায়াধীশে 50,000 টকাকৈ কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দিলে দান। দিল্লীত আৰু 53 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰাৰ পৰে লোককেইজনে অংশ লৈছিল নিজামুদ্দিন মাৰ্কাজত। বিশ্ব কৰোনা ভাইৰাছত আক্ৰান্তৰ মুঠ সংখ্যা 9,21,020 জনলৈ বৃদ্ধি। মৃত্যু হৈছে 46,155 জনৰ। ভাৰতত কৰোনাত আক্ৰান্তৰ মুঠ সংখ্যা 2,014 জন, প্ৰাণ হেৰুৱাইছে 56 জনে। জাৰ্মানত কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰিছে লকডাউন। দুসপ্তাহভাৱে বৃদ্ধি কৰা হৈছে দেশখনত লকডাউন। মহাৰাষ্ট্ৰত বুধবাৰে কৰোনাত আক্ৰান্ত 4 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ সৈতে মুঠ 16 জন লোকৰ মৃত্যু হৈছে ৰাজ্যখনত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে টেলিফোনযোগে বাৰ্তালাপ কৰে। ৰাজ্যখনৰ কৰোনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত কৰে আলোচনা। দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত কৰোনাত আক্ৰান্ত এজন লোকৰ আত্মহত্যাৰ অপচেষ্টা। নিজামুদ্দিন মাৰ্কাজত অংশ লৈছিল ৰোগীজনে। দিল্লী পৰিবহণ নিগমৰ 46 জন বাছ চালকৰ বিৰুদ্ধে গোচৰ ৰুজু। 29 মাৰ্চত বহিৰাজ্যৰ শ্ৰমিকক বাছত উঠাই লৈ গৈছিল তেওঁলোকে। বুধবাৰে অসমত নতুনকৈ 15 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ৰাজ্যত মুঠ 16 জনকৈ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সদায় এনেধৰণৰ অসমীয়া বাতৰি পাবলৈ আৰু দিনটো এষ্ট্ৰলজিৰ কথা জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।